অসমত লকডাউনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। লকডাউন কোনো সমাধান নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে আমি পৰিৱেশৰ লগত খাপ খাব লাগিব। দ্বিতীয় ঢৌৰ সময়তো তেনেকুৱা লকডাউন হোৱা নাছিল আৰু তৃতীয় ঢৌৰ সময়তো নহয়, কিন্তু কিছু ক্ষেত্ৰত নিষেধাজ্ঞা থাকিব। জীৱন আৰু জীৱিকা একেদৰে চলাই নিয়াই ৰাজ্য চৰকাৰৰ মূল লক্ষ্য বুলিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে। পুনৰ এবাৰ কোভিডৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰাত সাধাৰণ লোকৰ মাজত কিছু ভয় শংকাৰ সৃষ্টি হৈছে যদিও তৃতীয় ঢৌ আহিলে অসমত কোনো ধৰণৰ লকডাউন দিয়া নহয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে দুলীয়াজানত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দেশত অমিক্ৰণৰ সংক্ৰমণ অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে আৰু ইয়ে এইটো সূচায় যে অতি শীঘ্ৰেই কোভিডৰ তৃতীয় ঢৌ আহিব। ফেব্ৰুৱাৰীয়ে হওক বা মাৰ্চতে হওক কোভিড আহিব আৰু আমি ইয়াক মোকাবিলা কৰিবলৈ সাজু আছো বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। আমি কোভিড প্ৰটকল মানি চলিব লাগিব আৰু লকডাউন নহয়। অমিক্ৰণটো খুব স্পীডত বিয়পে, গতিকে কিছু নিয়ম নীতিৰ মাজেদি আমি চলিব লাগিব, কিন্তু লকডাউন বা আমাৰ জীৱিকাৰ ওপৰত অসুবিধা নোহোৱাকৈ আমি আগবাঢ়িব লাগিব। গোটেই কথাখিনি 6 তাৰিখে সিদ্ধান্ত হ'ব। লকডাউনটো আমি যোৱাবাৰো কৰা নাই, লকডাউনৰ সম্ভাৱনা নাই, কিন্তু কেনেকৈ আমি ইয়াৰ মুখামুখি হ'ম আজি বিয়লি অহাকালি 6 তাৰিখে আমাৰ মিটিং আছে। অমিক্ৰণৰ যিটো ভয়াৱহতা সেইটো অকণমান বাঢ়িছে আৰু আমাৰ প্ৰায় 120টা কেছ প্ৰতিদিনে হৈ আছিল, 450লৈকে আমি গৈছোঁ। গতিকে তাৰ পৰা ধৰিব পাৰি যে তৃতীয় ঢৌ অহাৰ পথত। আজি আমাৰ গুৱাহাটীত মিটিং আছে এই বিষয়ে। গোটেই সমীক্ষা কৰাৰ পিছত আমি আগন্তুক দিনত চৰকাৰ কি ধৰণে আগবাঢ়িম, স্বাস্থ্য বিভাগ কি ধৰণে আগবাঢ়িব তাৰ বিষয়ে সিদ্ধান্ত লোৱা হ'ব। অমিক্ৰণটো খুব স্পীডত বিয়পে, গতিকে কিছু নিয়ম নীতিৰ মাজেদি আমি চলিব লাগিব, কিন্তু লকডাউন বা আমাৰ জীৱিকাৰ ওপৰত অসুবিধা নোহোৱাকৈ আমি আগবাঢ়িব লাগিব। গোটেই কথাখিনি 6 তাৰিখে সিদ্ধান্ত হ'ব। লকডাউনটো আমি যোৱাবাৰো কৰা নাই, লকডাউনৰ সম্ভাৱনা নাই, কিন্তু কেনেকৈ আমি ইয়াৰ মুখামুখি হ'ম আজি বিয়লি অহাকালি 6 তাৰিখে আমাৰ মিটিং আছে। অমিক্ৰণৰ যিটো ভয়াৱহতা সেইটো অকণমান বাঢ়িছে আৰু আমাৰ প্ৰায় 120টা কেছ প্ৰতিদিনে হৈ আছিল, 450লৈকে আমি গৈছোঁ। গতিকে তাৰ পৰা ধৰিব পাৰি যে তৃতীয় ঢৌ অহাৰ পথত। আজি আমাৰ গুৱাহাটীত মিটিং আছে এই বিষয়ে। গোটেই সমীক্ষা কৰাৰ পিছত আমি আগন্তুক দিনত চৰকাৰ কি ধৰণে আগবাঢ়িম, স্বাস্থ্য বিভাগ কি ধৰণে আগবাঢ়িব তাৰ বিষয়ে সিদ্ধান্ত লোৱা হ'ব। অমিক্ৰণটো খুব স্পীডত বিয়পে, গতিকে কিছু নিয়ম নীতিৰ মাজেদি আমি চলিব লাগিব, কিন্তু লকডাউন বা আমাৰ জীৱিকাৰ ওপৰত অসুবিধা নোহোৱাকৈ আমি আগবাঢ়িব লাগিব। গোটেই কথাখিনি 6 তাৰিখে সিদ্ধান্ত হ'ব। লকডাউনটো আমি যোৱাবাৰো কৰা নাই, লকডাউনৰ সম্ভাৱনা নাই, কিন্তু কেনেকৈ আমি ইয়াৰ মুখামুখি হ'ম আজি বিয়লি অহাকালি 6 তাৰিখে আমাৰ মিটিং আছে। অমিক্ৰণৰ যিটো ভয়াৱহতা সেইটো অকণমান বাঢ়িছে আৰু আমাৰ প্ৰায় 120টা কেছ প্ৰতিদিনে হৈ আছিল, 450লৈকে আমি গৈছোঁ। গতিকে তাৰ পৰা ধৰিব পাৰি যে তৃতীয় ঢৌ অহাৰ পথত। আজি আমাৰ গুৱাহাটীত মিটিং আছে এই বিষয়ে। গোটেই সমীক্ষা কৰাৰ পিছত আমি আগন্তুক দিনত চৰকাৰ কি ধৰণে আগবাঢ়িম, স্বাস্থ্য বিভাগ কি ধৰণে নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট 365। মোবাইল জংচন মোবাইল জংচন জাগিৰোডৰ একমাত্ৰ ভৰসামন মোবাইল আৰু ইলেক্ট্ৰনিক সামগ্ৰীৰ প্ৰতিষ্ঠান মোবাইল জংচন। আমাৰ ইয়াত বিভিন্ন ধৰণৰ মোবাইল, আইফোনৰ পৰা OnePlus সকলো ধৰণৰ অত্যাধুনিক মোবাইলৰ উপৰিও টিভি আৰু এচি পোৱা যায়।
ঠিকনা মোবাইল জংচন একে মাৰ্কেটিং কমপ্লেক্স মৰিগাঁও ৰোড জাগিৰোড মোবাইল নম্বৰ 9435786795